guys, my new vlog. Please to channel my Sakrapara. Sakrapara. Sukrapais. Start itu. বন্ধ কর। তো গাইস কেৰাহী ঠেৰাহী ধোৱা শেষ হৈ গ'ল। ডিমা ফাটি গেল গাইস, দুখ হৈ গেল বিৰাট। খতম গাইস, শেষ। এইটো কাষ্টম ভাল লাগে, ইফালে ঠাণ্ডা লাগে গাইস। আমি এবাৰ খৰি বিচাৰিব লাগিব, খৰি। তুই যা, কি লাগে কত লৈ মই নাজানো, কিন্তু ইলা কি কি লাগে কিবা লাগিল না পিছলিহে বনাবা পানী দি ভাজি বনালেও হাই পানী দি উঠাব লাগিব, নহলে নিহিজিব দেখোন। ডাইরেক্ট কি যে খালি পানি দিবি, তারপর ম্যাগি গিলা ফেলে দিবি, মশলা পাতি দিবি, দি খালি লালিবি, হয়ে গেল। খালি ডিমাটা ভাজব লাগবে। তো গাইস আজি চৌকা বনাই আছে ইয়াতে। খৰি এটা দিবি, অলপ খুন্দি দি খৰি এইকেইটা মাত্ৰ। অলপ খৰি কম হ'ব নেকি, খৰি আনিব যাব লাগিব। তো গাইস এখানে আমার পেঁয়াজ কাটি দিয়েছে। তো গাইস লোকাল ডিমা দেখিলি গম পাব কালা হল জলদি ভাল সোনকালে যি নয় এতিয়া নুমাও। কালা হয়ে গেল, পেঁয়াজ কালা হয়ে গেল। লারবি কি হেরি তো গাইস তুমি কি গরম বেশি বাদ করে দিছেন? ওই লারি দি শেষ। ওই জি নুমে দি অলপ উলাই দিবা। হালদি দি আরলে কি তার গায়া ওই গাই কি বলি গা একদম হ'ব। ये ডিমা তো বেশি দেরি না লাগে, পানী দিয়ে বের না দিক পাল ইতে উঠাও লাগো यार। সরি গাইস সরি, এই যে প্লাস্টিক উঠে খাওয়া যাবে মল্লি যা কথা খালি খানা কি যে খানা জঙ্গলি খানা নিচিনা হব রে।
জুই নজ্বলে গাইছ। এটা প্ৰব্লেম হ'ল অলপ, তো মেগীটো অলপ আমাৰ বেছি হৈ গ'ল, কেৰাহীটা অলপ সৰু হ'ল। স্প্ৰাইট দিলোঁ। স্প্ৰাইট ঢালি আছে গাইছ, অলপ বেলেগতকৈ বেলেগ খাম আজি। भाई मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। ডিমা খালোঁ। ডিমা খালোঁ। कौन है ये लोग? कहां से आते हैं? আৰু যদি নতুন নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া যেন চেনেলটো। देखा आपने लापरवाही का नतीजा है। মই তাৰমানে এটা চেনেল খুলিম, ইহাৰ লগত অলপ চিনাকি হ'ব আহিলোঁ আগত। মানে ভালকৈ কৰা নাই ৰ'ব, সঁচাকৈ মই এটা চেনেলটোত কি নাম দিম, কি দিম ভিডিঅ' ভাবি পোৱা নাই। চেনেল খুলিম মানে আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। হেল্ল' হেল্ল'। মছলা দিব লগা হ'ল নেকি? মাইকত ক'ব লাগিব ৰে। মালটো দিলোঁ। মই যেন বস্তুটা পাহৰি নাযাওঁ তাৰ কাৰণে এতিয়া। कौन है ये लोग? कहां से आते हैं? ঐ তই মই লিংকটা দিছিলোঁ না, সেইটা অৰ্ডাৰ দিবি গম পা, ট্ৰাইপডটো পাবি। নেক্সট টাৰ্গেট লেটেৰিজনিক। খানা হৈ গ'ল ৰেডি। ময়ে খাম দে। 10 মিনিটতে। তো চাই অনুভৱ কৰিছে আপোনালোকে, জানো ভাল হৈছে বুলি। টেষ্টটো শুনাই আছোঁ আপোনালোকক গাইছ। ৰচম গাইছ, অলপ জালু গৈছে তথাপি চলি যায় গাইছ। একদম জংঘলত ঠাণ্ডা খানা কিমান ভাল হ'ব আৰু গাইছ, একদম ৱাও। তো গাইছ কেকেৰা পাই গ'লোঁ, মানে আমি অলপ প্ৰকৃতিৰ মাজত আছোঁ না, ফালৰ পৰা অলপ সুবিধা, তো পাই গ'লোঁ আৰু গাইছ। খোৱা লোৱা হৈ গ'ল, এতিয়া ঘৰত গৈ আছোঁ। এতিয়া ধুব লাগিব এইবাৰ মই। को ये वीडियो अच्छी लगी तो चैनल को सब्सक्राइब कर दीजिए और लाइक कर दीजिएगा।